কৰাটো আমাক কোনো ধৰণৰ বসুন্ধৰাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। কিয়নো আমি জাতিগত প্ৰমাণ পত্ৰৰে আমি যদি সঁচাকৈ যদি ভূমিপুত্ৰ হয়, ভূমিপুত্ৰ হোৱা বুলি ক'লে আমাক কোনো ধৰণৰ একো আখুৱা নথকাকৈ আমি আচলতে ভূমিৰ পত্তন পোৱাটো মই বিচাৰোঁ। সকলোৱে বিচাৰে, সকলো আমাৰ জনজাতীয় লোকে বিচাৰে। ময়ো সেই ঠিক তেনেকৈয়ে আমাৰ জনজাতীয় লোকসকলক ভূমিপত্তন পোৱাটো মই বিচাৰোঁ। আৰু আগন্তুক দিনত ৰাজনৈতিকভাৱে আমি গুৱাহাটীত এতিয়াও আমি মাইনৰিটি অনুভৱ কৰিছোঁ, মেজৰিটি নাই আমাৰ। তাৰ বাবে ৰাজনৈতিকভাৱেও আমি গুৱাহাটীত যিকোনো এটা সমষ্টিত আমাৰ জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব লাগে। তেতিয়া হয়তো আমাৰ কিছু উন্নয়ন হ'ব যেন অনুভৱ কৰোঁ। শৈক্ষিক ক্ষেত্ৰতো আমি আমাৰ মাতৃসকল আছে, ল'ৰা ছোৱালীবোৰক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াব লাগে। আমাৰ ট্ৰাইবেল সংঘও কিছু অনুপ্ৰেৰণামূলক শিক্ষাৰ্থীৰ কাৰণে হাতত ল'ব লাগে, ট্ৰেইনিং কৰিব লাগে। সময়ত ট্ৰেইনিং যেতিয়া আমাৰ ট্ৰাইবেল সংঘই দিব, তেতিয়া হয়তো অলপ মনত ভাবিব, তেওঁলোকে উৎসাহ উদ্দীপনাৰে কাম কৰিব, আমাৰ জাতিৰ হৈ কাম কৰিব, ভাল হ'ব। তেতিয়া সমাজ ব্যৱস্থাটো ভাল হ'ব। মাতৃসকলেও নিজৰ ল'ৰা ছোৱালীক শিক্ষা লোৱাত অৱহেলা কৰিব নালাগে। যিমানে পঢ়িব সিমানে জ্ঞান বাঢ়িব। আৰু যিহেতু পিতৃ মাতৃয়ে হৈছে শিশুসকলৰ প্ৰথম শিক্ষাগুৰু, গতিকে আমাৰ জনজাতীয় মাতৃসকল কোনো ধৰণে পিছ পৰি ৰ'ব নালাগে। আমি যিমানবোৰ জনজাতীয় লোক আছোঁ, আমি সকলোৱে একত্ৰিত হৈ আমি সংঘবদ্ধভাৱে কাম কৰি যাম। আৰু ট্ৰাইবেল সংঘই যিহেতু আমাৰ সমস্যাসমূহ দূৰ কৰিব বুলি আমাৰ মনত এটা আশ্বাস আৰু বিশ্বাস আছে, গতিকে আমি তেওঁলোককো আমি বিশ্বাস ৰাখি তেওঁলোকক কাম কৰি যোৱাত সহায় কৰিব লাগিব। আৰু ইয়াত বিশেষকৈ আলোচনা হ'ব আমাৰ বন অধিকাৰ যিখিনি মাতৃসত্তা অধিকাৰ পাব লাগে, এই সন্দৰ্ভতো আমাৰ বিস্তৃতভাৱে আলোচনা কৰা মুকলি সভা আছে আমাৰ। গতিকে মুকলি সভাত আমি কেন্দ্ৰীয় নেতৃত্ব আছে আমাৰ কেন্দ্ৰীয় বিজেপি অভিজ্ঞতাৰ অভিজ্ঞ মানুহসকলক আমি আমন্ত্ৰিত কৰিছোঁ। অলপ পিছতে আমাৰ মুকলি অধিৱেশন হ'ব। গতিকে ইয়াত আমাৰ আলোচনাটো মাটি বাৰীৰ সন্দৰ্ভতো আলোচনা হ'ব। আৰু যিখিনি জনজাতিসকলৰ জ্বলন্ত সমস্যা যিখিনি আছে, সেই সমস্যাবিলাকক ইয়াত আলোকপাত কৰা হ'ব আৰু এই সিদ্ধান্তবিলাক আমি চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। ইতিমধ্যে আমি সদৌ ট্ৰাইবেল সংঘ গুৱাহাটী মহানগৰ সমিতিৰ আণ্ডাৰত নাগৰিক সভা আয়োজন কৰিছোঁ। গুৱাহাটী মহানগৰৰ যিখিনি সম্পত্তিৰ যিখিনি সমস্যা আছে, কৰ বৃদ্ধিৰ পৰা আদি কৰি মাটিৰ যিখিনি ম্যাদীকৰণৰ প্ৰিমিয়াম যিটো অধিক হাৰত বাঢ়িছে, সেইবিলাকক যাতে জনজাতিসকলক 75% যেতিয়া ৰেহাই দিব পাৰে, সেইটোৰ কাৰণে আমি চৰকাৰলৈ এটা প্ৰেৰণ আজিৰ সভাৰ জৰিয়তে, আজিৰ অধিৱেশনৰ জৰিয়তে আমি প্ৰস্তাৱ প্ৰেৰণ কৰিম, সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু অন্যান্য যিখিনি সমস্যা আছে, আমাৰ বন অধিকাৰ যিখিনি আইন যিখিনি আছে, সেইখিনি কিছু অংকত আমাৰ ৰুৰেল এৰিয়াত ইমপ্লিমেশ্যন কৰিবৰ কাৰণে মাননীয় মন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে প্ৰচেষ্টা লৈছে। ঠিক তেনেকৈ আমি গুৱাহাটী মহানগৰৰ, কামৰূপ মহানগৰৰ যিখিনি পাহাৰীয়া প্ৰকাণ্ড যিখিনি আছে, ফৰেষ্টৰ আণ্ডাৰত যিখিনি এৰিয়া আছে, এই এৰিয়াবিলাকৰ মানুহবিলাককো সোনকালে প্ৰস্তাৱ প্ৰদান কৰিবৰ কাৰণে আমি আজি সভাৰ জৰিয়তে এটা প্ৰস্তাৱ লোৱা হ'ব। আৰু ইতিমধ্যে চৰকাৰে এইটো সিদ্ধান্ত লয়। গতিকে আমি চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাননীয় সন্মানীয় নেতা আদিত্য কাৰৱাইদেৱ আমাৰ মাজত আহি আছে, অন্নাৱেত আছে। গতিকে সেইটো ইয়াতে উপস্থিত হ'ব। আমাৰ যিখিনি জনজাতিৰ ভাইসকল আছে, জনজাতি লোকসকল আছে, ইয়াতে স্থানীয় যিখিনি সমস্যা আছে, গুৱাহাটী বিশেষকৈ গুৱাহাটীবাসীৰ যিখিনি সমস্যা আছে, খোৱা পানীৰ পৰা আদি কৰি, মাটি বাৰীৰ পৰা আদি কৰি, শিক্ষা দীক্ষাৰ পৰা আদি কৰি আমি সদায় পিছ পৰিয়ে আছোঁ। গতিকে আমাক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আমি কেনেকৈ আগুৱাই লৈ পেলাই আমি ঐক্যবদ্ধভাৱে আমাক সদায় গুৱাহাটী মহানগৰত এনেকুৱা হৈছে যে আমাৰ ট্ৰাইবেল গাঁওবিলাকৰ নামটো আছে, কিন্তু আমাৰ মানুহবিলাক এতিয়া অধিক হাত খাবলৈ ধৰিছে। গতিকে আমি এই যিখিনি সমস্যা, আমি ঐক্যবদ্ধভাৱে কিয় থাকিব নোৱাৰোঁ? আমি ভাষা সংস্কাৰ ভাষা চৰ্চা কৰিব লাগিব, সংস্কৃতি চৰ্চা কৰিব লাগিব, খেলা ধূলাৰ পৰা আদি হেৰি কৰিব লাগিব। সিটোৱে সিটোক হেৰি নকৰাকৈ, ভেদাভেদ নকৰাকৈ আমি যাতে আমাৰ ঐক্যবদ্ধভাৱে সকলো জনগোষ্ঠীয়ে
যাতে একগোট হৈ পেলাই আমি ইয়াত আত্মপৰিচয় দিব পাৰোঁ। গুৱাহাটী মহানগৰত যে আমি জনজাতি হয় বা আমি জাতি হয়, সেই কথাখিনি যাতে আমি সদল বলে আমি পৰিচয়টো আগবঢ়াই দিব পাৰোঁ বা ক'ব পাৰোঁ, তাৰ কাৰণে আমি আজি সজাগতাটো আনিব মানে আমাৰ কাৰণে ইয়াত আহিছোঁ আৰু ইয়াত পাতিছোঁ। আমি ইয়াত অকণমান এটা কথা আপোনালোকৰ আগত জানিবৰ কাৰণে বৰ্তমান মুহূৰ্তত ট্ৰাইবেল লোকসকল বৰ্তমান মুহূৰ্তত বিচ্ছিন্ন হোৱাৰ কথা। সেইকাৰণে বিচ্ছিন্ন বুলি কৈছোঁ, যিহেতু শদিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক বৰ্তমান মুহূৰ্তত যিহেতু উঠাই দিয়া হৈছে, বাকী অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলে তাত নমনি ক্ৰয় বিক্ৰী কৰিব পাৰিব। বাংলাদেশৰ পৰা অহা অনুসূচিত জাতি জনজাতিৰ লোকসকলেও আমাৰ ST যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিবিলাক ক্ৰয় কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই গোটেই বিষয়খিনি যিহেতু গোটেইখিনি আপোনালোকে মহানগৰ, এতিয়া যদিহে শদিয়া ব্লকটো যদি গুচি যায়, আনখিনি তাৰপিছতে হয়তো চৰকাৰৰ দৃষ্টি কৰিব পাৰে, সোণাপুৰৰ ব্লকটো হয়তো অসম চৰকাৰৰ দৃষ্টিয়ে কৰিব পাৰে। গতিকে এনেধৰণে যদি ইটোৰ পিছত ইটো গৈ থাকে, আপোনালোক কিমান চিন্তিত হৈ আছে? আমি এইটো কাৰণে যথেষ্ট সজাগ আৰু সচেতন। গতিকে আমি আইনৰ বন্দীত যদি নহয়, আইনে যদি পাওঁ কৰে সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু আইনৰ বন্দীত যদি নহয় তেতিয়াহ'লে আমাৰ কিছুমান ট্ৰাইবেলৰ নীতি নিয়ম আছে, আইন কানুন আছে। এই আইন কানুনটো যদি ভাইলেট যদি কৰে চৰকাৰ, কোনো চৰকাৰকে আমি সেৱা নকৰোঁ আৰু এইটো কেতিয়াও সত্য নকৰোঁ। কিন্তু এতিয়া বৰ্তমান যিটো চৰকাৰে কৰিব বিচাৰি আছে, এই ইতিমধ্যে হোৱা নাই, কিন্তু হৈছে যদিও এটা আইন বনাই পেলাই আইনটোকে কৰিছে। কিন্তু এইটো কেবিনেটে বনায়, কেবিনেটে বনোৱাৰ পিছত আমাৰ জনসাধাৰণলৈ যে সেইটো পঠিয়ায়, আমি কিন্তু আজিলৈকে একচেপ্ট কৰা নাই। আমাৰ BJPতো মানে এইটো বস্তুটো হ'বলৈ গৈ আছে। কিন্তু আমাৰ যিখিনি জাতীয় সমস্যা আছে, জাতীয় সংগঠন আছে, আমি জাতীয় সংগঠনবিলাকে আলোচনা কৰিছোঁ এই সিদ্ধান্তটো, চৰকাৰৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত আমাৰ কাৰণে মানে উপকৃত হ'ব নে আমাক মানে ধ্বংস কৰিব, এই কথাও আমি পৰ্যালোচনা কৰিছোঁ। কিন্তু ইয়াত আমি দেখিছোঁ যে বঙালী যিখিনি অনুষ্ঠিত জাতি, স্পেচিয়েলি বঙালী অনুষ্ঠিত জাতি বুলি ক'লে মানে ব্লকৰ আধাৰত মাটি ক্ৰয় কৰিব পাৰিব বুলি। কিন্তু আমি বঙালীটো নলগাম।